অপেক্ষা অন্তৰ্বেলাই হয়তো কাইলৈ ঘোষণা হ'ব পাৰে অসম উচ্চতৰ মাধ্যমিকৰ ফলাফলসমূহ। কাইলৈ ঘোষণা কৰাৰ পূৰ্ণ সম্ভাৱনা আছে আপোনালোকৰ ৰিজাল্টসমূহ। পুৱা 9 বজাত হয়তো ৰিজাল্টসমূহ ঘোষণা কৰাৰ সম্ভাৱনা আছে। কাইলৈ অসমৰ লগতে হয়তো আৰু 3খন ৰাজ্যৰ আপোনালোকৰ HSৰ ফলাফল ঘোষণা কৰা হ'ব। মেঘালয় আৰু ৱেষ্ট বেংগলৰ ৰিজাল্টটো কাইলৈ ঘোষণা কৰা হ'ব। এইটো কনফাৰ্ম ৱেষ্ট বেংগল আৰু মেঘালয়ৰ ৰিজাল্ট দিয়াটো। অসমৰো হয়তো আজি ৰাতিলৈ নটিচ ওলাব পাৰে, ৰাতি মাজভাগলৈ নটিচ নহ'লে টুইট যোগে ঘোষণা কৰিব পাৰে যে কাইলৈ ৰিজাল্ট দিয়াৰ সম্ভাৱনা আছে। কিয়নো এইকেইদিন 5 তাৰিখে নীটৰ পৰীক্ষা হ'ল, 6 তাৰিখে অলপ ৰিলেক্স দিয়া হ'ল। আজি 7 তাৰিখ আপোনালোকৰ যিহেতু ইলেকশ্যন আছিলে গতিকে দিয়া নহ'ল। আৰু বহুতে কৈছে যে ইলেকশ্যনৰ পিছত ৰিজাল্ট দিয়া হ'ব, গতিকে কাইলৈ হয়তো আপোনালোকৰ ৰিজাল্টসমূহ দিয়াৰ কথা আছে। যিহেতু 10 মে' আগতে ঘোষণা হ'ব বুলি শিক্ষা সংসদৰ ফালৰ পৰা কোৱা হৈছিল, গতিকে কাইলৈ আপোনালোকৰ ৰিজাল্ট দিয়াটো খাটাং বুলি ধৰি ল'ব পাৰে। যিহেতু ওচৰ চুবুৰীয়া 2খন ৰাজ্য কাইলৈ ৰিজাল্ট দিব, ৱেষ্ট বেংগল আৰু মেঘালয়, গতিকে অসমৰো ৰিজাল্ট দিয়াৰ সম্ভাৱনা পূৰা 100% বুলিয়ে ক'ব পাৰি। কাইলৈ আপোনালোকৰ হয়তো ৰিজাল্টসমূহ ওলাব, গতিকে আপোনালোকে কাইলৈ ৰাতিপুৱা বা আজি ৰাতিয়ে গম পাই যাব ৰিজাল্ট দিব নে নাই।